বন্ধুসকল ওয়েলকাম বেক টু মাই ইউটিউব চেনেল মই অংকুৰ আৰু মোৰ ইউটিউব চেনেল অংকুৰ বৰালৈ আপোনালোকক স্বাগতম জনাইছোঁ মই গৈ আছোঁ আপোনাৰ চাংকি মানে আপোনালোকে হয়তো জানে চাংকি আছে আপোনাৰ নাগালেণ্ডত আৰু একদম চালিয়া হয় ভিউটো তালৈকে গৈ আছোঁ মানে কি হ'ল বহুত দিনৰ পৰা জামকে হোৱা নাই যোৱা আৰু আজি ফাইনেলি গৈ আছোঁ আৰু মোৰ লগত আৰু তিনিজন যাব মানে মই চলো যাম আৰু অমলান আমাৰ চলো যাব যোনজন আমাৰ তিতাবুৰীয়ান ব্ৰ ইউটিউব চেনেলটোৰ নাম ইয়াকতো আপোনালোকে হয়তো চিনি পায় আগৰ ভিডিঅ'টো মোৰ দেখিলে মই যোনখন আপোনাৰ নতুন RC200 Gen 2 এইখনৰ ৰিভিউ কৰিছিলোঁ আৰু তাৰ ভিডিঅ'টো যদি চোৱা নাই আপোনালোকে তাৰ ভিডিঅ'টো চাব মই ওপৰৰ আই বাটনত দি দিম আৰু যোনটো এতিয়া চাংকি গৈ আছোঁ তাৰ চাংকি চিনেমেটিক শ্বটবিলাক আপোনালোকে অলৰেডি অলপ আগত দেখিলে ভিডিঅ'টোত তো ফুল ভিডিঅ'টো চাব পাৰে ভিডিঅ'টো শেষলৈকে চাব আৰু জাষ্ট তেওঁলোকে এতিয়া ভিডিঅ'টো আৰম্ভ হৈছে তো শেষলৈকে ভিডিঅ' চাব আৰু চাংকি যদি আপোনালোকে যাবলৈ হয় মৰিয়নি হৈ যাব লাগিব মানে মৰিয়নি পাৰ হৈ আপোনাৰ চাংকি পায় তো এতিয়া মৰিয়নিৰ ৰাস্তাটোত চিনামৰা হৈ আহিছোঁ আৰু এইকেইটা আছে দেৱহত মেবি এইকেইটা হয় য়েছ এইকেইটা ইয়াতৰ ঘৰৰ পৰা আপোনাৰ 75 কিলোমিটাৰমান হ'ব আমাৰ ঘৰৰ পৰাতো ওচৰ হয় 55ৰ হয় য়েছ মুটিলো হ'বলৈ আগত ধেৰ জেগা আছে এতিয়া এইখিনি ৰ'লোঁ আপোনাৰ 25 মিনিটমান আহি অমলান পালেহি 25 মিনিটমান ৰোৱাৰ পিছত সদায় লেট আৰু যিহেতু এই বাইক সদায় 40তে চলায় সেইকাৰণে অলপ বেছি টাইম লাগিলে এতিয়া ব'লা স্পীডত ব'লা অলপ হা আৰু ইয়াৰ কাৰণে ৰখি অলপ দেৰিয়ে হৈ গ'ল আপোনাৰ মানে কি হ'ল আমি ইয়াত আপোনাৰ 8:45 মানত পাই গৈছিলোঁ মৰিয়নি আহি কিন্তু তাৰ কাৰণে ৰখি দেৰি হৈ গ'ল ফাইনেলি বহুত দেৰি মূৰত আহিছে ল'ৰাটো ওলাই আৰু এটা কথা আপোনালোকে হয়তো জানিলে ক'ব যে তেল ডিপুত আপোনাৰ বটলত তেল কিয় নিদিয়ে ইয়াতে সুধিলোঁ তেল ডিপুত যে তেল ডিপুত বোলে বটলত তেলেই নিদিয়ে নাই নিদিয়ে কোনো পধ্যে DC পাৰ্মিশ্যন আমুক তামুক ঢেৰ কিবাকিবি সেইটো মানে কিয় নিদিয়ে মই সেইটো কোনোবাই জানিলে ক'বচোন কিয় নিদিয়ে নে তেওঁলোকে আপোনাৰ লিটাৰত তেলটো কমাই দিয়ে সেইকাৰণেও নিদিব পাৰে তো এইটো জানিলে ক'বচোন কোনোবাই মইতো একো আইডিয়া নাই আৰু তেওঁলোককো দিছিলোঁ তেওঁলোকেও নাজানো ক'লে কিন্তু নিদিয়ে মুঠতে কোনো পধ্যেই নিদিয়ে মানে A few moments later আৰু এতিয়া আহি আপোনাৰ পাই গ'লোহি এডোখৰ আপোনাৰ পাহাৰীয়া এলেকা এটা পালোঁ মানে কি হ'ল মৰিয়নি মেইন টাউনৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া নাগাজাংকা পাৰ হৈ পিনি মানে নাগালেণ্ডৰ ফালে গৈ আছোঁ আৰু এইখিনিতো দেখিছে পূৰা পাহাৰীয়া এলেকা পূৰা জংঘলৰ মাজে ধুনীয়াকৈ টাৰ্ণিং আছেতো দেখিছে মজাকৈ আৰু আগত আপোনাৰ নাগালেণ্ডৰ গেট পাম এতিয়া আপোনাৰ চেক গেট এখন আছিল চেক গেটখনত আপোনাৰ চেক কৰিলে মানে সুধিলে আৰু ক'ত যাবা কি কথা বাকী আমি ক'লোঁ আৰু চাংকি যাম কেইটা বজাত ঘূৰি আহিবা কি কথা সুধিলে জাষ্ট আপোনালোকে ভিউটো চাওক হয়তো কিমান কেমেৰাত আহিছে নেদেখোঁ আপোনালোকে চাই লওক জাষ্ট এবাৰ মই দেখাই আছোঁ এইফালে পূৰা এইফালে ডাউন আছে এইফালে মানে দ আছে নদী লিখীয়া আৰু এইফালে ভিউ চাওক চালিয়া হয় কিমান সেইটোৱে আৰু বাকী এনেকুৱাই জেগা চব আগত গৈ আৰু ধুনীয়া জেগা আছে আপোনালোকক দেখাম তো ভিডিঅ'টো চাই থাকক কণ্টিনিউ কৰি থাকক মোৰ লগত ময়ো চাই গৈ আছোঁ আপোনালোকেও মোৰ লগত জেগা চাই গৈ থাকক আৰু গোটেই মানে তাৰ চাংকি পোৱালৈকে ৰাস্তা এনেকুৱাই পূৰা পাহাৰৰ একা বেকা ৰাস্তা আৰু এইফালে আপোনাৰ দেখিছেনে এইবিলাক টাৰ্ণিংবিলাক টাৰ্ণিঙত এনেকৈ হৰ্ণ মাৰি আহিব লাগে তেতিয়া আগফালৰ পৰা যদি গাড়ী আহে তেতিয়া তেওঁলোকেও গম পাব আৰু আপোনাৰ ইয়াতে লিখা আছে দেখিছে ডিচৈ আছে আপোনাৰ 4 কিলোমিটাৰ মুককচুং 67 আৰু এতিয়া আপোনাৰ পাবহি হৈছে মানে আৰু 15 কিলোমিটাৰ 15-14 মান আছে এতিয়া ধান খেতি দেখিছোঁ আৰু চালিয়া ধান খেতি কৰি আছে ইয়াতে এইডোখৰ আৰু ষ্টাৰ্টটো দিলোঁ অফ কৰি আৰু আহি আছোঁ ষ্টাৰ্ট অফ কৰি আৰু জেগা চাওক বেকি চালিয়া এইফালে চাওক ধান খেতি পূৰা কৰিছে আৰু সৰু ঘৰ আছে কথাটো কি হ'ল ইয়াতে ফটো চটো সিহঁতি মাৰি আছে আৰু আমি বৰ্তমান আপোনাৰ ৰাস্তা দেখিছে পূৰা ধূলিময় ৰাস্তা এইফালৰ পৰা গাড়ীও আহি আছে আৰু ইয়াতে ফটো চটো মাৰি পিনি কিয়নো আমিতো আহিছোঁ মেইনলি ভিডিঅ' বনাবৰ কাৰণে আৰু সিহঁতি আহিছে আপোনাৰ ফটো চটো মাৰিবৰ কাৰণে আপোনাৰ ধান খেতি কৰি আছে এইফালে বৰা ধান কৰিছে এইফালে এইবিলাক আছে আৰু ধান খেতি মই ইমান নাজানো কিন্তু বৰা ধানটো চিনি পাওঁ কলাৰ কাৰণে আৰু ইয়াতে আপোনাৰ এতিয়া ফটো চটো মাৰি যাম আৰু চাওঁ কি হয় কিমান নহয় আৰু চাংকি পাবলৈ যিহেতু বেছি দূৰ নাই আৰু আপোনাৰ 14 কিলোমিটাৰমান আছে সেইকাৰণে ইমান লৰালৈও কৰা নাই কাৰণ এতিয়া বাজিছে সময় আপোনাৰ 10:50 আৰু আমি আপোনাৰ যাত্ৰাটো মৰিয়নিৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ 9টা বজাৰ পৰা এতিয়া 9:10:50 আপোনাৰ 2 ঘণ্টাই ধৰক আৰু পায় আৰু আমি চাংকি পাওঁতে আপোনাৰ 11:30 মান বজাত পাই যাম চাংকি এতিয়া ধুনীয়াকৈ আমি ঘৰ 5টা 4:30 বজাত পোৱাকৈ মানে ঘৰ যাম সেইকাৰণে আৰু ইমানেই আৰু ভিডিঅ'টো চাই থাকিব মজাকৈ শেষলৈকে চাব আৰু জেগাবিলাকো আপোনালোকক দেখাই থাকিম নজাৰাটো চাওক কি চালিয়া হয় পূৰা পাহাৰ এইফালেও পূৰা পাহাৰ আছে এইফালেও পূৰা পাহাৰ এইডোখৰ মানে অকণ মুকলি হয় চালিয়া লাগিছে ভিউটো গাইজ আহি চাংকি পাইছোঁহি আৰু এইখন গেটখন দেখিছোঁ ওপৰত আৰু অলপমান আছে আৰু অলপমান মানে কি মিটাৰ আছে আৰু পাবলৈ সোমাই গ'লোঁ জেগা মেইন জেগাত
এইকেইটা অলপ দেৰি ৰৈ দিওঁ এইকেইটা অহাৰ কাৰণে আৰু এতিয়া আপোনাৰ আহি আমি চাংকি পালোঁ আৰু এইখন মোৰ পিছফালে আছে চাংকি গেটখন আৰু এইফালে গ'লে চাংকি পাই যাম আৰু ভিউটো কিমান কি আহিছে নাজানো কাৰণ হেলমেটটোত GoProটো লৈ আহিছোঁ আৰু একদম ওচৰৰ পৰা আহিছে পূৰা আৰু এইখন আমাৰ এতিয়া কিবা এটা খাবলৈ এখন টুইংকল হোটেলত যাওঁ কিবা এটা খাই লওঁ আৰু অৰ্ডাৰটো দিলোঁ অৰ্ডাৰটো আপোনাৰ আহি গ'ল এতিয়া আৰু অৰ্ডাৰত আহিলে আপোনাৰ ইয়াতে দেখিছে ইয়াতে পুৰি চব্জি পৰঠা চব্জি আহি গ'ল এইটো আপোনাৰ পৰঠা আৰু এইটো চব্জি আৰু ইয়াত আমি একাপ চাহ খাই ল'লোঁ আৰু এতিয়া খোৱাখিনি অকণমান দেখাওঁ আৰু কেনেকৈ কি হয় তো এতিয়া খাই লওঁ খাই পিনি আপোনালোকক ডাইৰেক্ট চাংকি দেখাই আছোঁ ভিউখিনি চাই থাকক এতিয়া খাই লওঁ প্ৰথম দেই খোৱাটো কাৰণ মেইন এতিয়া খাই বৈ হৈ গ'ল ইয়াতে হোটেলখনত খালোঁ আৰু চাংকি যিহেতু পালোঁৱেই মানে এইডোখৰ জেগাটো চাংকিয়ে হয় এইখন আপোনাৰ গেটখন দেখিছেনে এইখন মোৰ আগত ইয়াতে লিখা আছে চাংকি আৰু এইখনেদি আপোনাৰ যোনটো মানে আগত চাৰ্চ এটা আছে চাৰ্চটো পালে এইফালে গ'লে আমি মেইন জেগাটো পাই যাম এতিয়া গৈ আছোঁ তাকে আৰু ইয়াতে খাই বৈ ল'লোঁ ইয়াতে অলপ দামবিলাক বেছি হয় বস্তু মানে ভাবিছিলোঁ যাওঁতে ভাতটো খাই যাম কিন্তু ভাত আৰু মাংস সুধিলোঁ ক'লে 200 টকা ত' 200 টকা দি আৰু ভাত মাংস নাখাওঁ সেইকাৰণে এতিয়াই পুৰি খাই ল'লোঁ পুৰি আপোনাৰ ল'লে 40 টকা প্লাছ আপোনাৰ এইফালে হ'ল চাহ ল'লে আপোনাৰ 10 টকা আৰু এইখন চাংকি গেটখনত সোমালোঁ আৰু এতিয়া যাওঁ চালিয়া এইফালে ভিউটো চালিয়া আছে কিন্তু আপোনালোকক এতিয়া দেখাব নোৱাৰিম পিছত দেখাম GoProত কাৰণ ইমান ধুনীয়া আৰু এতিয়া আমি গৈ আছোঁ মেইন ভিউ পইণ্টটো চাবলৈ ক'ত আছে ঐ পাই গ'লোঁ চাওক এইডোখৰে হয় জেগাডোখৰ যোনডোখৰ কথা কৈছিলোঁ ইয়াতে লিখা আছে ধুনীয়াকৈ চাংকি বুলি চাওক CHANGKI চাংকি ইয়াতে বাইককেইটা ৰখাই চ' গাইজ আপোনালোকে দেখিছে মোৰ পিছফালে ইয়াতে লিখা আছে চাংকি বুলি মানে আমি ফাইনেলি চাংকি পাই গ'লোঁ আহি আৰু আপোনালোকে অলৰেডি মটৰ ব্লগত দেখিলেই আপোনাৰ যোনখিনি ভিউখিনি আপোনাৰ সকলোখিনি দেখাই আহিছিলোঁ আৰু আপোনালোকক একবাৰ দেখাই দিছোঁ চাওক এইখনে আমাৰ বাইককেইখন ইয়াতে ৰখাই লৈছোঁ আৰু এইটো হৈছে ভিউটো মেইন চালিয়া লাগি ওপৰত দেখিছে এইখিনি আপোনাৰ ভিউ পইণ্ট এটা আছে সেই ভিউ পইণ্টলৈ যাম সেইটোৰ পৰা চালিয়া লাগিব আৰু এইফালে ইয়াতে তেওঁলোকে শ্মশান এখন আছে ধুনীয়াকৈ মানে ভালদৰে একদম ধুনীয়াকৈ থৈ দিছে আৰু মেইন আমাৰ আজি ডেষ্টিনেশ্যনটো এইটোৱেই চাই লওক একবাৰ ভালদৰে এইডোখৰ জেগাটো আৰু এই জেগাডোখৰ চাবৰ কাৰণে আহিছিলোঁ ইমান দূৰৰ পৰা ৰাস্তাও দেখিলে ৰোড কণ্ডিশ্যন একদম বেয়া এতিয়া আপোনালোকক জাষ্ট এটা ভিউ পইণ্টৰ পৰা দেখাই আছোঁ ইয়াত তলতো এটা ভিউ পইণ্ট আছে ভিউ পইণ্টৰ পৰা আপোনালোকক তলৰ নাজাৰাটো দেখাই আছোঁ কেনেকুৱা লাগে কি কথা আপোনালোকে চাব কিমান চালিয়া হয় আৰু এটা কথা মই আগতেও ভিডিঅ'ত কৈছোঁ আপোনালোকে মানে বাহিৰলৈ যোৱাৰ আগতে এনেকুৱা নিজৰ যোনখিনি ওচৰে পাজৰে এলেকা সেইখিনি প্ৰথম এক্সপ্ল'ৰ কৰি ল'ব কিয়নো আমাৰ ওচৰে পাজৰে কিমান ধুনীয়া আছে ক'ব গ'লে এতিয়া আমাৰ মৰিয়নিৰ পৰা মাত্ৰ এইডোখৰ 50 কিলোমিটাৰ ডিষ্টেঞ্চত হয় আৰু ইমান ডোখৰ ধুনীয়া জেগা আপোনালোকে চাওক কি ধুনীয়া হয় এইফালে চাওক সৰু সৰুকৈ পূৰা ঘৰ চৰবোৰ ধুনীয়াকৈ বনাই থৈ দিছে এইফালে চালিয়াকৈ আৰু এইফালৰ পৰা আপোনালোকক দেখাইছোঁ 1 মিনিট এইফালে চাওক ভিউটো এইফালে চাওক কি চালিয়া লাগি আছে এইফালে চাওক ভিউ চাওক একদম চালিয়া লাগি আছে এইফালে ইয়াত দেখিছোঁ GoProত ইমান ভালদৰে নাহে এইফালে আপোনাৰ পাহাৰবিলাক পূৰা লেয়াৰিং হৈ আছে আপোনাৰ সেইফালে 1 2 3 4 5টামান পাহাৰ পৰা লেয়াৰিং হৈছে মানে এটা ওপৰত তাৰপিছত এতিয়া কথাটো কি হ'ল ইয়াতে যিহেতু দেখিছে ৰোড কিমান প্ৰখৰ ৰোড দি আছে আৰু ৰোড বেছি কাৰণে আমি অকণমান আগৰ পৰা গৈ এই ভিউ পইণ্টৰ পৰা ফটো দুখন মাৰি পিনি আৰু তাৰ পৰা আপোনাৰ ভিউটো কেনেকুৱা লাগে সেইখিনি দেখাম আৰু এয়া হৈছে ইয়াৰ শ্মশান এতিয়া কি ধুনীয়াকৈ থৈ দিছে একদম মানে কবৰস্থানটো বহুত ধুনীয়াকৈ সজাই পৰাই থৈছে আৰু এতিয়া আমি যাব লাগিব ওপৰেদি চ' গাইজ এতিয়া যাওঁ ওপৰলৈ উঠি পিনি আৰু এয়া আমাৰ তিতাবৰীয়ান ব্ৰ ইউটিউব চেনেলৰ অ'নাৰ অমলান মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এতিয়া যাওঁ আৰু চাওঁ ভিউটো কেনেকুৱা আহে ওপৰৰ পৰা আপোনালোকক দেখাই আছোঁ ভিউটো ভাই দেখোঁতেতো ভয় লাগিছে বহুতো ওপৰত উঠিব লাগিব এইটো মানে আপোনাৰ 1 2 3টামান আছে আপোনাৰ উঠিবলৈ মানে 3টামান মহলা আপোনাৰ উঠিব লাগিব 3টামান মহলা উঠিলেহে আমি পাই যাম আকৌ মেইনলি ওপৰৰ পৰা উঠি ভিউটো দেখাইছোঁ চাব কি চালিয়া মানে দেখাততো চালিয়া লাগিছে বলক বলক আহক ভিউ দেখাই আছোঁ আপোনালোকক ভাই কিন্তু ফাটি গ'ল ইমানটো উঠোঁতে বহুত ভাগৰ লাগিলে কাৰণ বহুত ওপৰত আছে এইটো আপোনালোকে দেই ওপৰৰ পৰা চালে গম পাব ভিউটো কিমান ওপৰত আছে এইটো ভাই আৰু এজন আমাৰ লগত আহিছে আজি এজন নতুন আৰু ইয়াৰ ওপৰত আছে নেকি ব'লা 6টামান উঠিব লাগেচোন ফাইনেলি পাই গ'লোঁ একদম ওপৰ মানে আৰু ওপৰত টপ ফ্ল'ৰ যাম একেবাৰে ব'লা একেবাৰে নাই ওলোৱা একেবাৰে টপ ফ্ল'ৰলৈকে যাম ব'লা নাই যোৱা
ভাই চাহাব ফাইনেলি পূৰা ওপৰলৈকে আহি গ'লোঁ ইয়াৰ ওপৰত নাই দেখিছে পূৰা ওপৰলৈকে আহিছে অঁ ওপৰৰ পৰা ভিউ চাওক বে কি চালিয়া ভিউ চাওক আৰু এইফালে আছে এইকেইটা শ্মশানকেইটা আৰু এইফালে চাওক পাহাৰকেইটা চাওক কিমান ওলাইছে নাজানো কি বঢ়িয়া লাগিছে চালিয়া আৰু এইফালে এইটো চাৰ্চটো আছে এইটো দেখিছে এইটো চাৰ্চ আছে আৰু এইফালে সৰু 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 ঘৰখিনি আছে এইফালে পূৰা আৰু কিন্তু এইফালে কথাটো কি হ'ল এইফালে যিহেতু ৰ'দ দি আছে সেইকাৰণে ইমান ভালকৈ নাই অহা আৰু এই ছাইডটোত ভাল আহিছে কিন্তু এই ছাইডটো কি ৰ'দটো আপোনাৰ সেইফালৰ পৰা বেলিটো দি আছে সেইকাৰণে এই ছাইডটো অলপ ভাল আহিছে মানে চফা আহিছে ধুনীয়া আহিছে চ' গাইজ বেছি দেৰি নকৰোঁ ইয়াত মানে ফটো চটো মৰা হৈ গ'ল প্লাছ আপোনাৰ যোনখিনি জেগা দেখাবলৈ আছিলে সকলোখিনি দেখিলেই আৰু মটৰ ব্লগতো দেখালোঁ প্লাছ আপোনাৰ এইটো যোনটো ভিউ পইণ্ট আছে ভিউ পইণ্টৰ পৰা চালিয়া ভিউ দেখালোঁ আৰু মানে কি হয় কথাটো এনেকৈ ভিডিঅ' কৰিব নোৱাৰি এই চাংকিটো উলিয়াই কাৰণ এইফালে যিটো ৰ'দ দিছে মানে বহুত কোলা কোলা আহি যায় সেইকাৰণে এনেকৈ এইটো চাইডৰ পৰা কৰিছোঁ আৰু বাকী যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কৰি দিব কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে আৰু যদি চেনেলটো নতুন আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আৰু ছাবস্ক্ৰাইব কৰিলে নহ'ব ছাবস্ক্ৰাইব কৰি ওচৰতে যোনটো ঘণ্টা বটন আছে ঘণ্টা বটনটো ক্লিক কৰি দিব তেতিয়া মানে কি হয় নটিফিকেশ্যন পাই যাব আপোনালোকে আকৌ মই যেতিয়াই নেক্সট ভিডিঅ' আপলোড কৰোঁ চ' ধন্যবাদ বাই বাই জয় আই অসম এজন আহিছিলে আমাৰ লগত তোমাৰ এক্সপিৰিয়েঞ্চটো কেনেকুৱা কৈ দিয়া বহুত ভাল লাগিলে আৰু বাকী কেইজনৰ এক্সপিৰিয়েঞ্চটো লৈ লওঁ এইজনৰ এক্সপিৰিয়েঞ্চটো ক'লে বহুত ভাল লাগিলে বোলে আৰু আমাৰ বাকীখিনিও এক্সপিৰিয়েঞ্চ লওঁ দেৱ কেনেকুৱা লাগিলে তোমাৰ আজি এক্সপিৰিয়েঞ্চটো ভাল লাগিলে মাজত চাজা আহিছিলে আৰু এতিয়া লাষ্টৰ এক্সপিৰিয়েঞ্চটো মজা আৰু ভিউ দেখি এতিয়া ডাইৰেক্ট ঘৰ মজা মজা সেইটো আচ্ছা আৰু তোমাৰ কেনেকুৱা লাগিলে কৈ দিয়া একবাৰ মজা মজা ভাল লাগিলে ন মিছ ইউ গাইজ আগতে 2017 চনত মই ফটো এতিয়া মিছ কৰিছোঁ আমি দুটাই আছোঁ আৰু তোমালোককেইটা নাই যোনে যোনে চাই আছে গম পাইছে running up the high.